সকলোৱে গম পাই আছে অহা 15 আগষ্টত আমাৰ যোৰহাটৰ খঙীয়া গাঁৱত এটা মাৰাথন দৌৰ হ'বলৈ গৈ আছে। আশা কৰিছোঁ সকলো তাত উপস্থিত থাকিব আৰু ময়ো অলপ চলপ দৌৰি আছোঁ আপোনালোকৰ লগতে দৌৰিম বুলি। বেছি দিন নাই হোৱা, বহুত প্ৰেক্টিচ নাই বাৰু। এতিয়া জাষ্ট সেইখিনি মাৰাথন বুলি অকণমান দৌৰ কৰি আছোঁ এই 2-3 দিনমান। আজি ফাৰ্ষ্ট ৰাস্তাত আহিছোঁ, গতিকে সকলো আহিব আশা ৰাখিলোঁ। আৰু বহুতে বেনাৰ যোগে গম পাইছে, আৰু যিহেতু ইউটিউবৰ চেনেলটো মোৰ আছেই, বৰকৈ চলোৱা নহয়েই, কিন্তু আজি ভাবিলোঁ সকলোকে জাননী এটা দিওঁ, কাৰণ বহুতে ছাবস্ক্ৰাইব কৰি থৈছে চেনেলটো। যিসকলে গম নাপালে কথাটো বেয়া হ'ব। দৌৰি আছোঁ বাবে কথাখিনি অলপ মানে লাগি ধৰিব পাৰে, ফোপনি আহিছে, বয়সো হৈছে হাততে। গতিকে সকলো আহিব, দেখা পালে ভাল পাম। আৰু বেনাৰৰ ডিটেইলছ যদি লাগে মই ইউটিউবতে শ্বেয়াৰ কৰিম, চাই ল'ব। থেংক ইউ হোষ্ট।